এয়া আমাৰ ফুচকা বনা প্ৰিপাৰেশ্যন চলি আছে। এইটো হৈছে ফুচকাৰ লাডু লাডু। আপোনালোকে ফুচকা বনালে ঘৰত এনেকৈ বনাব, এনেকৈ এনেকৈ খালি জেগাডোখৰ চাফা কৰি ল'ব আৰু এনেকৈ এনেকৈ মাৰিব চৰি। আৰু মানে আমাৰ ইয়াতে এতিয়া বিহুৰ প্ৰিপেৰেশ্যন চলি আছে আৰু মই 1 জানুৱাৰী ভিডিঅ' দিয়াই নাই। এতিয়া আজি 9 তাৰিখ হ'ল আৰু আপোনালোকলৈ মই আজি সেইটো ভিডিঅ' আজি মানে 9 তাৰিখ আজি মই সেইটো ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিম। আৰু বিহুৰ প্ৰিপেৰেশ্যন চলি আছে আমাৰ ঘৰত। আৰু আগফালে দেউতাহঁতে আজিয়েই ভেলাঘৰ মানে খেৰখিনি আছে কাৰণে বনাই পেলাইছে আৰু এতিয়া লাগি আছে দেউতাহঁত। তেতেলী পানী আৰু ইয়াত আছে পদিনা আৰু এয়া আছে আমাৰ আধা ভাজিলোঁ। সেইটো দি গ'ল বাৰু। তাৰপিছত এইবোৰ মানে এয়া আমাৰ বনাই আছে। এয়া চব আপোনালোকে চাগে ভাবিছে এইবিলাক কালা কালা কি খাব। কালা নহয়, আজি ধুনীয়া হৈছে, ধুনীয়া। এইটো ফাৰ্ষ্ট ট্ৰাই কৰিছিলোঁ। এইফালে ফুচকা ৰেডি আৰু এইফালে আছে আমাৰ পানীটো, যিটো পদিনা পানী। চৰি, এয়া হৈছে আমাৰ পদিনা পানী। আৰু ইয়াতো দেখিলেই আৰু মানে আলু বইল হৈ আছে। তেতিয়ালৈকে আমি অপেক্ষা কৰিছোঁ আলু কেতিয়া হ'ব আৰু আমি কেতিয়া খাম। এয়া ফুচকা খাই মেলি পুৰি আছে পুৰিছে, পেট পুৰিছে। জ্বলা সোপা খালে খাই পেলাই এতিয়া পৰি আছে। এতিয়া মানে আমাৰ এয়া বনাই আছোঁ পিঠা। এইফালে চব পিঠা বনাই আছোঁ আমি। হাতৰ অৱস্থা একদম মানে আৰু গোটেই জেতুকা নিচিনাই হৈছে আৰু এইটো বগা জেতুকা। এতিয়া বনাই আছোঁ ধুনীয়াকৈ একদম। আৰু পিঠা সেইফালে মাহঁতে বনাইছে তিল পিঠা আৰু এয়া আমি বনাই আছোঁ গেছত নিমখীয়া পিঠা। আহিব বিহু খাবলৈ, আহিব। এইফালে দেখুৱাই থাকে যা। ডাঠ নহয় তাৰমানে বস্তুটো পাতল হয়। খাই চালেহে গম পাম ন। দীঘলীয়া হৈছে। সমান দীঘলীয়া হৈছে। চুটি কৰিবলৈ কৈছোঁ তাইক। চুটি নহয়, মই এনেকৈ হাতে কমাই ল। এয়া মেজি বনোৱাৰ প্ৰস্তুতি চলিছে আৰু লাহে লাহে মানে চলি আছে আৰু পূৰা। এইয়া চাওক, এইটো চাগে সম্ভৱ বৰমেজি। এইটো বৰমেজি নহয়, এইফালে বনাব বৰমেজি। তাৰপাছতে এইটো সৰু মেজি আৰু এইটো মাজু নে কি বুলি কয় নাজানো আৰু এইফালে হ'ব আমাৰ ভেলাঘৰ। দেউতাই লাগি আছে পূৰা। এই বতাহত ওচৰত আমি বনাইছোঁ। আৰু এতিয়া আমি এডোখৰ ৰৈ চাই আছোঁ। আমি খৰিবোৰ পৰহি পৰা লুকুৱাই থৈ দিছোঁ। আজি ৰাতি মানে একদম আৰু পুৰা আজি নুশু নেকি ঠিক নাই। তাৰমানে আজি কৰিবলৈও আছোঁ ঠিক নাই। জেওৰা চেওৰা চুৰ কৰি দিম আৰু আজি। এইজোপা পৰহি আমাৰ এইজোপা বেলগছ। এই বেলগছজোপা পৰহি কাটি পেলালে, মানে সেইখিনিয়ে দিছে ইয়াত মেজিত। আৰু এইজোপা বৰ্তাহঁতৰ এই দুজোপা কাটিলে, এজোপা আৰু এজোপা আম গছ আৰু সেইজোপা শিলিখা গছ। এতিয়া আমাৰ তাত বনাই আছে ভেলাঘৰ। মেজি বনাই হৈ গ'ল, ভেলাঘৰ বনাইছে আৰু এতিয়া বনাই আছে তাত খিচিৰি। মানে আমি আৰু চবেই এতিয়া খাম আৰু খিচিৰি তাৰ পৰাই। তাৰপিছতে লাইট চাইট চব ফিটিং কৰিলে এতিয়া ধুনীয়াকৈ আৰু মানে বহুত বেছি ভাল লাগিছে, কি ক'ম আৰু। মাঘৰ বিহু কাইলৈ। তাৰ পাছতে বহুত বেছি ভাল লাগিছে আৰু সেইফালে ভেলাঘৰ বনাইছে। মই আপোনালোকক দেখুৱাই দিম বলক। এইয়া
এয়া ভেলাঘৰ বনাই আছেই। কৈ দিয়ক আৰু গোটাইছোঁ মিঠালে আৰু আছে আৰু হাঁহ আহি আছে তাৰপৰা ছাগলী মাংস আহিছে সেইটো খালি মানে কটা মাংস হ'ব আৰু মাছ আছে গতিকে আমি এনেকৈ মানে গোটাই আছোঁ এনেকৈ লাহে লাহে ইয়াক থৈছোঁহি দেই। ছাগলী মাংস কিমান আপুনি কৈ দিয়ক। ছাগলী মাংস আমাৰ 12 কেজি, ছাগলী মাংস 12 কেজি, হাঁহ আছে আৰু হাঁহ আৰু 9টা আহিবলৈ আছে আহি আছে আনি আছে। এয়া পানী গৰম কৰি আছোঁ এইফালে এতিয়া মানে হাঁহ কাটিবই আৰু যোগাৰ হ'লেই আৰু এই যোগাৰ হৈ গ'ল। মাছ আছে 10 কিলো, তাৰপৰা পনীৰ বেছি নহয়, আধা কেজিমান হ'ব। তাৰমানে নোখোৱা মানুহ খুব কম আছে মাছ মাংস। তো তেনেকৈ হ'ব আৰু নিকাল ভাবিছোঁ আৰু ভগৱন্তই যদি ভালে ৰাখে আৰু ধুনীয়াকৈ এসাঁজ খাম আৰু মিলি ভোগালী। এই আমাৰ ভেলাঘৰ প্ৰস্তুত হৈ আছে, মানে আমি আজিয়ে কৰোঁ যি আৰু মেজি কামখিনি। গতিকে ভেলাঘৰ মানে আৰু 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰত প্ৰস্তুত হৈ যাব। এয়া মেজি হ'ল, একদম কণমানি মেজি আছে, সেইফালে আছে মেজি, এয়া মাজু মেজি, এই আমাৰ বৰ মেজি ফালে কালি আপুনি খোৱা কৰিবৰ কাৰণে। আমাৰ এতিয়া খিচিৰি পৰ্ব। নাই এয়া হৈছে খিচিৰি, এইফালে দিছে খিচিৰি। কেনেকুৱা হৈছে খিচিৰিটো? এনেই খোৱাকেইটা সুধিছোঁ। এয়া খিচিৰি, এয়া আমাৰ আজি মুখ্য আকৰ্ষণ খিচিৰি। এনে মোৰ প্লেটখন থাকি গৈছে। এই অকণ খৰকৈ দিলে ভাল পায় বাৰু। মাইণ্ডা কেনেকুৱা হৈছে? আজি আমাৰ মেজি সাজি হৈ গ'ল। আকৌ মানে সাজি থাকোঁতেই আমাৰ এটা পৰ্ব হয় আৰু খোৱা বোৱা। আজি খিচিৰি হ'ল, সিদিনা নিৰামিষ ভাত। তাৰপিছত এতিয়া ৰাতিলৈ আমি মেজি দেখিছে, গতিকে খিচিৰি বনাই আছে, বৰ সুন্দৰকৈ খাই আছোঁ আৰু ৰাইজে। ধুনীয়া বনাইছে। জ্বলা চলা চব ঠিকে আছেনে? সুন্দৰ। আমাৰ হেমন্ত বনাইছে। এতিয়া আৰু লাহে লাহে সন্ধিয়া হ'ল, আৰু সন্ধিয়া হৈছে মানে মই অথনি ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। ভেলাঘৰো ৰেডি, আৰু এইফালে বৰ্তাই কৰি আছে, খোল চিলাই আছে এইফালে বৰ্তা। তাৰপিছত এইফালে বাকীখিনি হৈ গ'ল মানে এইফালে, আৰু মই বাকী আপোনালোকক ভেলাঘৰটো আৰু এইফালে আমাৰ হেৰিবিলাক আহিলে, মানে মানুহখিনি আহিলে আৰু মাইকী মানুহখিনি পাচলি চাচলি কাটিবৰ কাৰণে, আৰু এইফালে ভেলাঘৰ ৰেডি। মই আপোনালোকক দেখুৱাই দিম দেই, ৰ'ব। হেল্ল', এয়া হৈছে কোমোৰা 4টা, একদম দীঘল কোমোৰা। এইফালে কচু, এয়া জলকীয়া, এইফালে মা আৰু আহিবলৈ বাকী আছে মানুহ। বব, ববু কেনেকুৱা লাগিছে কৈ দিয়ক আপোনাৰ হেৰিটো ফূৰ্তি? মাঘৰ বিহু আজি ভোগালী বিহু ভাল লাগিছে। আজি এই কচু কাটি আছোঁ, ৰামফা কাটি আছোঁ। ৰামফা চিনি পাওঁ? এইটো হৈছে ভেলাঘৰ। এয়া হৈছে আমাৰ ভেলাঘৰটো, যিটো দেউতাহঁতে কষ্ট কৰি বহুত ভালকৈ বনালে, আৰু এইকেইটা আমাৰ পোৱালীকেইটা। আৰু এইটো হৈছে মেজি। এইফালে ভাগকৈ চাউল থৈ দিয়া হৈছে, মানে ধুই মেলি, আৰু এইফালে বিলাহী, এইফালে খোল চোল আছে। ভালকৈ মই অথনি দেখুওৱা নাছিলোঁ, এতিয়া দেখুৱাই দিছোঁ। আৰু এইয়া হৈছে আমাৰ মানুহ। এইফালে কোমোৰা
থৈ দিছে আৰু এইফালে বনাবৰ কাৰণে প্ৰস্তুতি চলিছে আৰু লাহে লাহে আৰু এইফালে ভাত হৈ গ'ল আৰু এয়া পিঁয়াজ আদা নহৰু তাৰপিছতে বিলাহী আলু এইবিলাক চব থৈ দিয়া আছে এয়া জলকীয়া এইফালে আদা নহৰু পেষ্ট এয়া এতিয়া বনাব আৰু মাংস জ্বলা ভাজি দাইল চব বনাব আৰু এবাৰ নাচিবি এয়া চব কি কৰি আছে গান লগাই আছে পুৰা এইফালে চব এইফালে চাও এইফালে কিবা কৰি আছে নাজানো কি কথা পাতিছে আৰু ভগৱান জানে এইয়া আমাৰ এতিয়া খাবৰ মানে প্ৰস্তুতি চলিছে আৰু এইফালে আমাৰ মাইণ্ডা এইফালে হেৰি দিছে খোল দিছে আৰু এয়া মানুহ চব ফালে এনেকৈ বহি গ'ল আৰু জেগাই জেগাই আৰু মানুহ আহিবলৈ আছে বাকী এইয়া আৰু এইফালে আৰু এইফালে চোৱা এয়া আৰু এয়া আমাৰ বিলাই আছে এইফালে বৰ্তা মোলে নাই দাইল তাৰপৰা এইফালে ভাত আৰু এইফালে মাংস বৰ্তাই বিলাই আছে এইফালে চবেই জেগাই জেগাই বহি আছে আৰু এইফালে আমাৰ এয়া হৈছে মাংস হাঁহৰ মাংস এইফালে হৈছে জ্বলা ভাজি আৰু চিবিবা এয়া হাঁহৰ নে হেৰি হাঁহৰ নে ছাগলী এয়া হাঁহ আৰু এয়া ছাগলী এয়া হৈছে দাইল দেই দাইল ইয়াত দিয়ক অকণমান দিব দেই বেছি নিদিব থেংক ইউ দিয়াৰ কাৰণে আশীৰ্বাদ দিছে এতিয়া এইফালে চব বহিছে মানে আৰু এয়া আমাৰ এতিয়া খাবলৈ মানে হৈছে আৰু অকণমান আপোনালোকক খাই দেখুৱাম এইফালে হৈছে মাংস এয়া অকণমান আপোনালোকক খাই দেখুৱাওঁ আৰু সিহঁতৰ লিখি মজা সুন্দৰ আছে নাইচ মানে খাই লওঁ আমাৰ এতিয়া ভাত পানী খাই মেলি হৈ গ'ল আৰু কেনেকুৱা হ'ল খানাটো বহুত ভাল হ'ল আমাৰ এতিয়া খানা খাই মেলি হ'ল আৰু এতিয়া আজৰি আৰু এতিয়া চব নিজৰ নিজৰ জেগাত আৰু এইফালে চব এয়া মানে এইফালে এতিয়া মানে আৰু এইফালে পুৰা মানে জেগা আৰু এইফালে চব মানে নিজৰ নিজৰ জেগা ফালে আছে আৰু এইফালে আমাৰ দেউতাহঁতে কামত লাগি আছে এইবিলাক চাফা চিকুণ কৰিছে এতিয়া পুৰা ৰাতি ল'ৰাখিনি ইয়াতে থাকিব আৰু আমি এতিয়া ঘৰা ঘৰি যাম চাৰিয়ে লগ পাই আছোঁ অগ্নিখোৱাত আজি ৰাতিপুৱাৰ এয়া দৃশ্য চাওক এয়া আপুনি সেৱা আৰু এইফালে মেজি জ্বলি শেষ এইফালে যা যোগাৰ হৈছে আৰু লাহে লাহে মানে ৰাতিপুৱা 3টামান বজাতে জ্বলাই আৰু যেনিবা তাৰপৰা আমি এদিনো নেদেখোঁ কেনেকৈ জ্বলাই কি কৰে আৰু আকৌ কিবা কিবি চুৰ কৰে নহয় জেওৰা চুৰ কৰে কিবা চুৰ কৰে আকৌ ফুলদানিবোৰ যে হেৰি কৰি থয় হেৰি ফুলদানি চুলদানিবিলাক মানে ষ্টেপবিলাকত থৈ পেলাই মানে কিবা কিবি তেনেকৈ ফটো চটো মাৰে আৰু একদম গম নোপোৱাকৈ যায় মানে মানুহবিলাক মানে সঁচাকৈ কওঁ মাঘৰ বিহুটো চবতকৈ ভাল লগা দিন আৰু আজি কিবা বিহু নিচিনা নাই লগা কালিয়ে বিহু নিচিনা লাগিছিলে এয়া আশীৰ্বাদ দিছে যেনিবা আৰু
কিবা এটা যিটোৱে মনতে কামনা এটা কৰিছে কামনাটো সিদ্ধি হ'লে তাই মোক ফোনত জনাইছে যে অহাবাৰ ফুট লৈছে এইফালে এয়া ফুট চাই ফুট মই ফুটটো আছে আমাৰ মামণি এতিয়া আমাৰ মানে কি ক'ম আমাৰ এতিয়া মাহ প্ৰসাদ বিলাইছে আৰু লাহে লাহে ৰ'ব দেখুৱাইছোঁ এয়া মাহ প্ৰসাদ বিলোৱাত লাগিছে আশীৰ্বাদ চাশীৰ্বাদ দি মেলি হ'ল এইফালে জলপানৰ কাৰণে ঠিক কৰিছে তাৰমানে এয়া চিৰা আৰু এনেকৈ নিমখে সৈতে খাই যায় তেনেকৈ আৰু ঠিক কৰি মাহ প্ৰসাদ খালোঁ কিন্তু ভিডিঅ' কৰিবলৈ নহ'লে দেই এইফালে আমাৰ প্লেট লৈ মানুহে ৰৈ আছে আৰু খাবৰ কাৰণে নাই শুনা এয়া চিৰা বিলাইছে বৰ্তাই বৰ্তা কিবা এটা কৈ দিয়ক আপুনি ঐ মই চিৰা বিতৰণ কৰি আছোঁ দেই জলপান মই খুজিছিলোঁ আলু দুটামান বৰ্তাই কি কৰিলে গম পায় এই চব বাকলি থকা আলু দি থৈ গুচি গ'ল মোক আৰু এইফালে যেনিবা আপোনাৰ হেৰি এইবিলাক দিছে আৰু এইটো বাকলি নুগুচা আলু কিন্তু মই খুজিছিলোঁ আৰু দুটামান দিলে মোক এই বাকলি থকা আলু পিটিকিবই নোৱাৰা হ'লো এইটো আমি তাৰ পৰা মানে অগ্নিসেৱাৰ পৰা আহি মানে ভিডিঅ' চিডিঅ' কৰা নহ'ল আৰু আপোনালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে ক'বলৈ নাপাহৰিব আৰু বহুত ফূৰ্তি কৰিলোঁ বহুত বেছি ভাল লাগিলে আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব আৰু তেনেহ'লে নতুন এটা ভিডিঅ'ত লগ পাম আজিলৈ ইমানেই বাই বাই